बर' हालामाव जाफुंसारै मावफुंजानायनि लामायाव गिबि मन्थ्रिनि अमृत सरोवर बिथांखिया उदालगुरि जिल्लानि धनसिखातनि कलबारिनि अमृत सरोवर बिथांखिया मिजिं लानानै फैदों ओनसोलनि सुबुंफोरनि थाखाय। सेजौ बिगा हानि फुख्रियाव आथिखालाव अमृत सरोवर बिथांखिनि खामानिया सोलिगासिनो। 2022 मायथाइयाव ओनसोलनि लाइमोन अनिल दैमारिया बे सेजौ बिगा हानि फुख्रियावनो अमृत सरोवर बिथांखिखौ मोनदोंमोन। তো আমি অমৃত সৰোবৰ আঁচনি বুলি কয়। আমাৰ অমৃত সৰোবৰ আঁচনি দি এইটো কাম পুখুৰীটো কৰা হৈছে। টোটেল ইয়াতে 100 বিঘা আছে, কিন্তু অমৃত সৰোবৰ আঁচনি দি আমাৰ 40 বিঘামান লাগিছিল। 4টা পুখুৰী আছে ইয়াতে, 4টা পুখুৰীটো একগোট কৰি পেলাই বনোৱা হৈছে। 4টা পুখুৰীটো একগোট কৰি এটা ডাঙৰকৈ বনোৱা হৈছে। ইয়াতে প্ৰায় 100 বিঘা আছে, পুখুৰীটো বনাই আছে আৰু কনষ্ট্ৰাকশ্যন কৰিছে, অনগোয়িঙত আছে, বনাই আছে। আগতে পুৰা জংঘল আছিল, এইটো জংঘল আছিল, এতিয়া মানে প্ৰায় পুখুৰীৰ শ্বেপটো আহি গৈছে আৰু বহুতখিনি কৰিব লগা আছে। এইটো পাইছে আমি 2022 চনত আমি এইটো অৰ্ডাৰটো পাইছিলোঁ অমৃত সৰোবৰ আঁচনি দি। তাৰপিছত আমাক ব্লকৰ মানুহখিনিও আমাক চোৱা চিতা কৰাৰ বহুত সহায় কৰি আছে, আৰু আমাৰ PD অফিচৰ পৰাও DRDৰ পৰাও আমাক প্ৰায় যোগাযোগত থাকে। এইখিনি আৰু মীন পালনৰ লগত আমাৰ বহুতখিনি সপোন আছে। এইখিনি সপোনটো আমি লাহে লাহে কৰি যাম বুলি ভাবি আছে, কিন্তু এতিয়া অনগোয়িং হৈ আছে। আমাৰ কনষ্ট্ৰাকশ্যনটোৱে কমপ্লিট হোৱা নাই। আমাৰ ইয়াতে গছ গছনি থাকিব, কমপ্লিট ৰাস্তা গছ গছনি থাকিব, নেচাৰেল মানে চিনাৰী দেখাম বুলি ভাবিছোঁ আৰু প্ৰায় আৰু এটা ভাল এটা পৰিৱেশ আহিব বুলি আমি আশা কৰিছোঁ। পাব্লিক কেনেকৈ বেনিফিটেড হ'ব? পাব্লিকৰ বেনিফিট মানে আমাৰ কিছুমান নিবনুৱা মানুহখিনি ইয়াতে খুচৰা মানুহ 20-30 জন মানুহ অলৰেডি লাগি থাকিব কাম কাজৰ ক্ষেত্ৰত, আৰু এটা পৰিৱেশ সৃষ্টি হ'ব আৰু ভাল এটা পৰিৱেশ আহিব বুলি আশা কৰিছোঁ। এতিয়া কিমান পৰিয়াল জড়িত হৈ আছে? এতিয়া আমাৰ 30-40 জন মানুহ ইয়াতে লাগি আছে, আমাৰ ডেইলি লাগি আছে। আমাৰ কনষ্ট্ৰাকশ্যন কমিটিত 30 জনমান আছে, এইখিনি প্ৰায় লাগি থাকে আৰু। सानफ्रोमबो 30-40 सुबुङा बे बिथांखिखौ जाफुंहोनो खामानि मावदों। फुख्रियाव ना फिनायल' नङा, दावबायथिलि बानायनायनि बिथिङावबो गोसो होगोन फुख्रिनि रुगुंखौ। 100 बिगा हानि गुवार फुख्रिनि रुगुङाव मोनसे समायना पार्क बानायनायनि फारसे बुंदों रौता बिएफनि EM नीलु स्वर्गियारिया। मख'जाथावदि दासिमबो बिथांखिनि खामानिया सोलिगासिनो। बिथांखिनि खामानिया आबुं महर मोनोब्ला ओनसोलनि सा 20-25 सुबुंफोरा खामानि मावनानै जानो हानायनि राहा जागोन। फारसेथिं EM नीलु स्वर्गियारिया बुङोदि कलबारिनि अमृत सरोवर बिथांखिया गासै रौता ओनसोलनि सिमांनि बिथांखि। ना फिनायजों लोगोसे दावबायथिलि महरैबो बानायनाय जागोन फुख्रिखौ। फुख्रियाव दावबायनो थांग्रा दावबायारिफ्रा नाव जावनानैबो गोजोननाय लानो हागोन आरो हर थानायनिबो राहा थागोन। बे गोगोम बिथांखिखौ जाफुंसारै मावफुंनायनि थाखाय BTCनि ना फिसिनाय आरो दावबायथाय बिफानजों सावरायनायनि बाथ्राखौबो फोरमायो EM बिथाङा। ৰৌতা সমষ্টিত এটা অমৃত সৰোবৰৰ মোৰ এটা সপোন আছিল যে ধনচিকাত কলবাৰীত খুব সুন্দৰ এটা জাগা, য'ত 100 বিঘা যে পুখুৰী, সেই 100 বিঘা পুখুৰীটো অমৃত সৰোবৰৰ দ্বাৰা এতিয়া সম্পূৰ্ণভাৱে সুন্দৰ কৰি তুলিছে। তাত আমি পাৰ্কৰ ব্যৱস্থা ইতিমধ্যে মই সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিছোঁ, আৰু তাতে নাৱৰ ব্যৱস্থা কৰি খুব সুন্দৰভাৱে এই যে টুৰিজিমৰ এটা যে চিন্তা চৰ্চা, যে পৰ্যটনৰ এটা থলী হিচাপে সেই অমৃত সৰোবৰৰ 100 বিঘা যিটো পুখুৰী, তাত পাৰে খুব সুন্দৰভাৱে আমি পাৰ্কৰ ব্যৱস্থা কৰিবৰ কাৰণে মোৰ এটা সপোন আছে। আহি থকা দিনত মই ভাবোঁ আৰু মই বিশ্বাস কৰোঁ যে সেই অমৃত সৰোবৰৰ সঁচাকৈ মই সম্পূৰ্ণভাৱে কৰি তোলাৰ পিছত মই আশা কৰোঁ যে এই অমৃত সৰোবৰ ৰাইজৰ কাৰণে আৰু এই ৰৌতা অঞ্চলৰ কাৰণে মই যি সপোন দেখিছোঁ যে এই সপোন বাস্তৱত ৰূপায়ণ হ'ব, আৰু ভাবোঁ যে ৰাইজৰ বাবে সেই অমৃত সৰোবৰৰ আৰু আমাৰ সমাজৰ বাবে যে এই যে 100 বিঘা যিটো পুখুৰী, তাত
পৰ্যটনৰ এটা থলী হিচাপে বনাবৰ বাবে লাহে লাহেকৈ তাত আমি এটা কি কয় পৰ্যটনবিলাক আহি তাত থাকিব পৰা এটা ব্যৱস্থা তেনেকুৱা কৰাৰো এটা চিন্তা চৰ্চা আছে। ইতিমধ্যে মই আমাৰ টুৰিজম ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰা হৈছে, ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত আলোচনা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। সুন্দৰভাৱে কৰিবৰ কাৰণে আৰু অলপ সময় লাগিব আমাক। গতিকে মই আশা কৰোঁ যে আহি থকা দিনত সেই অমৃত সৰোবৰ সম্পূৰ্ণ কৰা পিছত ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ব। আঁচনিটো আহিছে তো ভালে হৈছে, কিন্তু যাতে ৰাইজৰ উপকাৰ হয়, ইয়াতে অমৃত সৰোবৰ হ'ব, এই ইয়াতে যিখিনি মানে উন্নতি হ'ব, এই উন্নতি দি যাতে ৰাইজৰ লাভালাভ হয়, সেইটো আমাৰ সকলোৰে মানে মংগল কামনা। ভাল পৰিৱেশ সৃষ্টি যদি হয়, ৰাইজৰ মানে অসুবিধা নহয়। ধৰক ইয়াতে যদি ভাল যদি এটা পৰিৱেশ সৃষ্টি হয়, সকলোৰে ভাল লাগিব। ইয়াতে দূৰ দূৰণিৰ পৰা মানুহ আহি পেলাই ইয়াতে অলপ চাব পাৰিব। পাৰ্ক হয় যদি কিবা কিবা, আৰু ইয়াতে নিবনুৱা যদি অলপ নিবনুৱা সমস্যাটো দূৰ হয়, তেনেহ'লে সকলোৰে ভাল লাগিব।